যিয়ে তোমাক অবহেলা কৰিছে তাক ধন্যবাদ দি তাৰ পৰাই দূৰত্ব বজাই ৰাখক, কাৰণ তাৰ অবহেলাৰ কাৰণে হয়তো তোমাৰ জীৱনৰ উন্নতি হয়। অবহেলা পালে মানুহে বহু কিছু শিকিব পায়। অবহেলা পালে মানুহৰ জ্ঞান শক্তি বৃদ্ধি হয়। কাৰোবাক যিমানে কাষৰ পৰাই নজনা কিয় কেতিয়াও মন খুলি সকলোবোৰ কথা কৈ নিদিবা। মনত ৰাখি থোৱা, বৰ্তমান যুগত বিশ্বাসৰ মৰ্যাদা কোনেও ৰাখিব নোৱাৰে। প্ৰিয়জনক হেৰুৱাতকৈ ঘৰ হেৰুৱা বহু বেছি ভাল, কাৰণ ঘৰ হেৰালে ঘৰ পোৱা যায়, কিন্তু প্ৰিয়জনক হেৰালে আৰু কেতিয়াও পোৱা নাযায়। কোনোবাই যদি তোমাক খুব বেছি পাত্তা দিছে তেন্তে ভাবি নলবা মানুহজনক সস্তীয় বুলি। সম্পত্তি থাকিলে সকলোৱে আপোন বুলি দাবী কৰে, সহায় কৰিব পাৰিলে সকলোৱে নিজৰ বুলি পৰিচয় দিয়ে। সময়ে সকলোকে সকলোবোৰৰ উত্তৰ দি দিয়ে। তিনিটা বস্তু জীৱনৰ পৰাই হেৰাই গ'লে কেতিয়াও উভতাই পোৱা নাযায়। 1 নম্বৰ আত্মসন্মান, 2 নম্বৰ বন্ধুত্ব, 3 নম্বৰ প্ৰেম। যিয়ে আজি তোমাৰ মূল্য নাই বুলি তোমাৰ পৰাই আঁতৰত গৈছে, ভৰসা ৰাখিবা নিজৰ প্ৰতি, তোমাৰো সময় আহিব উভতি। একমাত্ৰ আপুনি যেতিয়াই নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিবা তেতিয়াই আপোনাক সকলোৱে প্ৰিয়জন হিচাপে পৰিচয় দিব, তাৰ আগত নহয়। নিজৰ কাৰণে অলপ স্বাৰ্থপৰ হোৱা ভাল, কাৰণ নিজৰ ভালৰ কাৰণ বেলেগে নাভাবে, নিজেই ভাবিব লাগিব। দূৰত্ব কেতিয়াও সম্পৰ্ক শেষ কৰিব নোৱাৰে, সময়ে কেতিয়াও সম্পৰ্ক সৃষ্টি কৰিব নোৱাৰে। যদি মনৰ অনুভূতি ঠিকে আছে তেন্তে সম্পৰ্কটো গোটেই জীৱন টিকি থাকে। ভালপোৱা আৰু বন্ধুত্ব সঠিক মানুহৰ লগত হ'লে জীৱন সলনি হৈ যায়, আৰু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। মানুহৰ ভালপোৱাই এডাল গছৰ শিপাৰ দৰে হোৱা উচিত, ফুলৰ দৰে নহয়। কাৰণ ফুলে কেৱল সুগন্ধি বিলাই গুচি যায়, কিন্তু শিপাই মৃত্যু পৰ্যন্ত ৰৈ যায়। বিশ্বাস এনেকুৱা এটা বস্তু যিটো দেখা নাযায়, চোৱা নাযায়, কিন্তু এইটো হেৰালে সকলোবোৰ হেৰাই যায়। কাৰোবাক ক্ষমা কৰি মহান হোৱা, কিন্তু দ্বিতীয়বাৰ বিশ্বাস কৰি বুৰ্বক নহবা। তুমি যিমানটো মনে মনে থাকিব পাৰিবা সিমানটো তোমাৰ সন্মান বাচি থাকিব। যদি তুমি সহ্য কৰিব নোৱাৰা তেন্তে তুমি বেয়া। জীৱনৰ পৰীক্ষাত কোনো নম্বৰ পোৱা নাযায়। মানুহৰ মনত জেগা বনাব পাৰিছা তেন্তে তুমি জয় হৈ গৈছা। কাৰোবাক অসন্মান কৰি কথা কোৱাৰ আগত এইটো ভাবি ল'বা, সেই সময় হয়তো খুব বেছি দূৰ নাই যে আপুনিও কাৰোবাৰ দৃষ্টিত অসন্মান হৈ যাব পাৰে। সেইবাবে কথা কোৱা হিচাপ কৰি, আপোনাৰ অলাগতিয়াল কথা কাৰোবাৰ মনত আঘাত কৰিও যাব পাৰে। কাৰোবাৰ সম্পৰ্কে কোনোবাই বেয়া কথা ক'লে সহজতে বিশ্বাস কৰি নল'বা, কাৰণ কিছুমান মানুহ আছে যিবোৰে ভাল সম্পৰ্কবোৰক বেয়া কৰি দিয়ে, অলাগতিয়াল উল্টা পুল্টা কথা কৈ। হাঁহি আৰু নীৰৱতা পৃথিৱীৰ চবতকৈ শক্তিশালী বস্তু। হাঁহিয়ে পাৰে বহু সমস্যাৰ সমাধান কৰিব, আৰু নীৰৱতাই পাৰে বহু সমস্যা আঁতৰাবলৈ। প্ৰতিজন ছোৱালী হয়তো নিজৰ স্বামীৰ ওচৰত ৰাণী হৈ থাকিব নোৱাৰে, কিন্তু প্ৰতিজন ছোৱালী নিজ দেউতাকৰ ওচৰত ৰাজকন্যা হৈ থাকে। যিয়ে মাজপথত এৰি গুচি যায় সেইজনে ভাল পাবলৈ শিকায়, যিয়ে মাজপথৰ পৰাই লগ হৈ গোটেই জীৱন লগত থাকে সেইজনে ভাল পোৱা শিকায়। কাৰোবাৰ ভৰিৰ জোতা নাই, কাৰোবাৰ হাত নাই, আকৌ কাৰোবাৰ ভৰি নাই বুলি কান্দে। জীৱন সাঁতুৰঙিন, জীৱনে যি দিছে তাতে সুখী হোৱা দৰকাৰ। মাজে মাজে কিছু সময় আহে আঘাত অবিহনে দুখ পোৱা যায়। এই দুখৰ কোনো ঔষধ নাই, কেৱল মাত্ৰ অকলশৰে কান্দিব লগা হয়। এই পৃথিৱীত কিছুমান মানুহ আছে যিয়ে ৰাতি কান্দে কিন্তু গোটেই দিন হাঁহি মুখে থাকে। মানুহে চবতকৈ বেছি কষ্ট পায় প্ৰিয় মানুহজনে কথা কোৱাৰ আগ্ৰহ কমাই দিলে। ল'ৰা হৈ জন্ম লৈছা যেতিয়াই ইনকামৰ কাৰণে এদিন নহয় এদিন ঘৰ অৱশ্যই এৰিব লাগিব, কাৰণ টকা নাথাকিলে কোনেও ভাল নাপায়। মানুহৰ জীৱনৰ চবতকৈ বেছি দুৰ্বলতা হৈছে ভাল পোৱা। যাৰ জীৱনত ভাল পোৱা নাই তাৰ কোনো দুৰ্বলতা নাই। বহুসংখ্যক মানুহে পৃথিৱীত তিনিটা বস্তুৰ কাৰণে জান লগাই দিয়ে। মোৰ নাম ডাঙৰ হওক, মোৰ ঘৰ অট্টালিকাৰ সমান হওক, মোৰ কাপোৰ ব্ৰেণ্ডেড হওক,
কিন্তু মানুহজনৰ মৃত্যুৰ পিছত ভগৱানে এই তিনিটা বস্তুকে প্ৰথমে সলনি কৰে। নাম স্বৰ্গীয়, ঘৰ চহন, কাপোৰ বগা। এয়াই চিন্তা, এয়াই জীৱন। সময়তকৈ আগত কোৱা কথা আৰু বতৰতকৈ আগত ছিঙা ফল দুয়োটা অৰ্থহীন।